প্ৰিয় বন্ধু অৱশেষত এটা ভাল খবৰ আহিল কৰোনা ভাইৰাছৰ বিপক্ষে মানৱ শৰীৰত প্ৰথমটো ভ্যাকচিন প্ৰয়োগ কৰিলে ৰাছিয়াৰ চেখনভ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিয়ে ৰাছিয়াৰ চেখনভ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিৰ অধ্যক্ষ ভাদিম তাৰাছভে ৰাছিয়াৰ ষ্টেট কণ্ট্ৰোল নিউজ এজেন্সি স্পুটনিকক জনোৱা অনুসৰি প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ চেক ষ্টেট মেডিকেল ইউনিভাৰ্চিটিয়ে মানৱ শৰীৰত সফলভাৱে কৰোনা ভাইৰাছৰ বিপক্ষে প্ৰথমটো ভ্যাকচিন প্ৰয়োগ কৰিলে আৰু ইয়াৰ লগে লগে এই অন্ধকাৰ দিনবোৰৰ শেষত এটা ভাল দিন অহাৰ সম্ভাৱনাই দেখা দিছে যোৱা জুন মাহৰ 18 তাৰিখে ৰাছিয়াৰ গামানে ইনষ্টিটিউট অফ এপিডেমিওলজি এণ্ড মাইক্ৰোবায়োলজিয়ে প্ৰস্তুত কৰি উলিওৱা কৰোনা ভাইৰাছৰ বিপক্ষে প্ৰথমবিধ ভ্যাকচিন মানৱ শৰীৰত পৰীক্ষা কৰা হৈছিল আমি জানো যে যিকোনো এবিধ ভ্যাকচিন প্ৰথমবাৰৰ বাবে মানৱ প্ৰয়োগ কৰাৰ আগতে জন্তুৰ শৰীৰত আৰু তাৰ পিছত ইয়াৰ নিৰাপত্তা নিশ্চিত হ'লেহে মানৱ শৰীৰত প্ৰয়োগ কৰা হয় আৰু মানৱ শৰীৰত প্ৰয়োগ কৰাৰ পাছত যোৱা জুন মাহৰ 18 তাৰিখে প্ৰয়োগ কৰাৰ পাছত প্ৰথমটো দল অহা বুধবাৰে হস্পিটেলৰ পৰা বাহিৰলৈ ওলাব আৰু দ্বিতীয়টো দল 20 জুলাই তাৰিখে বাহিৰলৈ ওলাব আৰু ইয়াৰ লগে লগে মানৱ ইতিহাসত এটা নতুন দিনৰ আৰম্ভণি হ'ব আৰু এই বিশ্ববিদ্যালয়ৰ ট্ৰপিক্যাল এণ্ড ভেক্টৰ বৰ্ণ বিভাগৰ অধ্যক্ষ আলেকজেণ্ডাৰ লুকাছেভে জনোৱা অনুসৰি স্পুটনিক সংস্থাক জনোৱা অনুসৰি মানৱ শৰীৰত এই ভ্যাকচিন বিধৰ প্ৰয়োগ একেবাৰে নিৰাপদ আৰু সুনিশ্চিত বজাৰত প্ৰচলিত অন্যান্য ভ্যাকচিনসমূহৰ দৰে এইবিধ ভ্যাকচিনেও মানৱ শৰীৰত কোনো বিপৰ্যয় নঘটায় ইয়াক নিৰাপদে কৰোনা ভাইৰাছৰ বিপক্ষে প্ৰয়োগ কৰিব পৰা যাব যদি বতৰটো ভাল পাইছে তেনেহলে এবাৰ বিবেচনা কৰিব আৰু বন্ধুসকলৰ সৈতে ভাগ বতৰা কৰিবলৈ একেবাৰে নাপাহৰিব